হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ বাবে এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ। আপোনাৰ বহু দিনতে ডিলিট হৈ যোৱা ভিডিঅ'বোৰ কেনেকৈ ঘূৰাই দিব মোৰ ভিডিঅ'টো চাওঁ আহক। আপুনি যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ৰেড কালাৰ বুটামটো ক্লিক কৰক আৰু কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। ডিলিট হৈ যোৱা ভিডিঅ'বোৰ আপুনি আনিব হ'লে প্ৰথমতে আপুনি প্লে ষ্ট'ৰত যাব। দেখা পাইছে প্লে ষ্ট'ৰ। তাৰপিছত আপুনি চাৰ্চ কৰিব ভিডিঅ' ৰিকভাৰী। আপুনি চাৰ্চ কৰিব ভিডিঅ' ৰিকভাৰী। দেখা পাইছে ওপৰত আপুনি যোনটো প্ৰথমতে দেখা পাব সেইটোৱে ডাউনলোড কৰিব। মোৰ ডাউনলোড কৰা আছে অলৰেডি, আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি তলত দেখা পাব ৰিষ্ট'ৰ, তাত ক্লিক কৰিব। তাৰপিছত আপুনি এলাউ কৰিব। এতিয়া আপোনাৰ অলপ টাইম লোডিং ল'ব। এতিয়া আপুনি দেখা পাইছে স্কেনিং কমপ্লিট। মোৰ যিমানবোৰ ডিলিট হৈ গৈছিলে চব ভিডিঅ' আকৌ আহি গ'ল। এতিয়া আপুনি ক্লিক কৰিব শ্ব' ডিলিট ফাইলছ, তাত আপুনি ক্লিক কৰিব। দেখা পাইছে মোৰ আগতে ডিলিট হৈ যোৱা ভিডিঅ'বোৰ চব আহি গ'ল। ইয়াৰ ওপৰত দেখা পাইছে 106টা, 7টা, 123টা, 7টা। এতিয়া আপুনি ডাউনলোড কৰিব হ'লে আপুনি ছিলেক্ট কৰি ল'ব। মই আপোনাক দেখাই দিছোঁ কেনেকৈ ডাউনলোড কৰিব। আপুনি ডাউনলোড কৰিব হ'লে আপুনি ছিলেক্ট অল কৰি ল'ব পাৰে। আপুনি এটা এটাকৈ ভিডিঅ' ডাউনলোড কৰিব পাৰে। আপোনাক মই প্ৰথমটো ভিডিঅ' ডাউনলোড কৰি দেখাই দিছোঁ। আপুনি তলত দেখা পাইছে ৰেজিষ্টৰ নাও, তাত আপুনি ক্লিক কৰিব। তেতিয়া আপোনাৰ ডাউনলোড হৈ যাব। ইয়াত দেখা পাইছে ডিলিট ভিডিঅ' ৰিকভাৰী। মোৰ ভিডিঅ'টো ডাউনলোড হৈ গ'ল। আপোনালোকে এই এপছটো ডাউনলোড কৰিবলৈ মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাত গৈ আপুনি ডাউনলোড কৰি ল'ব পাৰে। আপোনাৰ যদি কেতিয়াবা ইম্পৰ্টেণ্ট ভিডিঅ' ডিলিট হৈ যায় তেতিয়া আপুনি এই এপছটো ব্যৱহাৰ কৰিব। তেতিয়া আপোনাৰ ডিলিট হৈ যোৱা ভিডিঅ'বোৰ আপুনি আকৌ পাই যাব। এই এপছটো ব্যৱহাৰ কৰি মোক কেনেকুৱা পালে আপুনি কমেণ্টত জনাব। আৰু এনেকুৱা কিছুমান টেকনিকেল টিপছ ভিডিঅ' পাব হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, লগতে কিনাৰত থকা বেল আইকনটো ক্লিক কৰক। ধন্যবাদ।